ৰেগিং এক সামাজিক ব্যাধি। ৰেগিং এক সামাজিক ব্যাধি। নিবুদ্ধিতা, নিষ্ঠুৰতা তথা আনক মূৰ্খ সজাবলৈ যোৱাটোৱে ৰেগিঙৰ মূল উপসৰ্গ। হাঁহি ঠাট্টাৰ যোগেদি মনুষ্যত্বক চৰম অৱমাননা কৰা এই ৰেগিং নামৰ বিষবৃক্ষৰ কাণ্ড হৈছে আদৰ্শহীনতা আৰু ইয়াৰ পত্ৰপুষ্প হৈছে ভ্ৰষ্টাচাৰ, মানসিক যন্ত্ৰণা আৰু বিকৃত চিন্তাৰ ফান্দত পেলাই প্ৰতিপক্ষক নিলজ্জতাৰে আঘাত কৰে বৰ্তমান ৰেগিং কৰোতাৰ পৈশাচিক আনন্দ। কিন্তু এই আনন্দ যে চৰম পৰাজয় তাক বুজি নাপায়। ৰেগিঙৰ বৰ্তমান সংজ্ঞা হৈছে উৎকট তথা কুৎসিত ক্ৰিয়া, কৌতুক, অসভ্য আচৰণৰ দ্বাৰা পৰীক্ষা বা জ্বালাতন। দেখা যায় যে ৰেগিং শব্দটিৰ মাজতে নিহিত হৈ আছে কুৰুচিপূৰ্ণ, আপত্তিকৰ আৰু যন্ত্ৰণাদায়ক ক্ৰিয়াকৰ্মৰ ত্ৰিবেণী সংগম। সাধাৰণ কথাত কবলৈ হলে প্ৰতিপক্ষক বিব্ৰত কৰাটোৱে ৰেগিঙৰ প্ৰধান লক্ষ্য। সমাজৰ নানা স্তৰত ভিন্ন চৰিত্ৰৰ মানুহক পোৱা যায় আৰু প্ৰত্যেকৰে ৰুচি অভিৰুচি বেলেগ বেলেগ। কোনোবাই যদি মানসিক বাধাগ্ৰস্ত লোকক জোকাই ৰং পায়, আকৌ আন কোনোবাই নিম্ন বুদ্ধিসম্পন্ন লোকক উপহাস কৰি তৃপ্তি পায়, আকৌ কোনোবাই হয়তো তেওঁতকৈ তলখাপৰ মানুহক উপহাস কৰি পৰিতৃপ্তি লাভ কৰে। এনে মানসিকতাৰ পৰাই ছাত্ৰ সমাজলৈ ৰেগিং প্ৰথাটিৰ আগমন ঘটিছে বুলি কোৱাৰ থল আছে। বহু ছাত্ৰই তেওঁৰ তলৰ ক্লাছৰ ছাত্ৰক অপদস্থ কৰিব পৰাটো বিৰাট কৃতিত্ব বুলি অনুভৱ কৰে। যদি ওপৰ ক্লাছৰ এজন ছাত্ৰক কোৱা হয় যে তলৰ ক্লাছৰ আমুক ছাত্ৰজন তোমাৰ নিজৰ সৰু ভাইৰ দৰে, কিন্তু কিয় তেওঁক ৰেগিঙৰ নামত ইমান অপমান তথা অপদস্থ কৰিছা? এনে প্ৰশ্নৰ উত্তৰ ওপৰ ক্লাছৰ ছাত্ৰৰ বাবে কেৱল এটাই, কি জানো, এনে ঘটনা আমাৰ নিজৰ ক্ষেত্ৰতো হৈছিল। যেতিয়া আমি ছাত্ৰাবাসলৈ আহিছিলো তেতিয়া আমাকো এনেদৰে ৰেগিং কৰিছিল। অদ্ভুত যুক্তি, কাক ৰেগিং কৰিছে, কিয় কৰিছে সেইটো বিচাৰ্য বিষয় নহয়। বিষয় হৈছে প্ৰতিশোধ চৰিতাৰ্থ কৰাটোহে। ৰেগিং কৰোতাজনে হয়তো কব ই সামান্য ফান বা কৌতুক, অন্যহাতে ৰেগিঙৰ চিকাৰ হোৱাজনে কিন্তু কব ইট ইজ ফান টু ইউ বাট ডেট টু আছ। সঁচা কথা, নৱাগত ছাত্ৰসকল পুৰণিকালৰ সন্মুখত নাদৰ ভেকুলী হবলৈ বাধ্য হয়। ৰেগিং বিভিন্ন ধৰণৰ। নৱাগতসকলক প্ৰথম অৱস্থাত সাধাৰণ জ্ঞানৰ প্ৰশ্ন কৰা হয় যদিও পিছলৈ অশ্লীলতাৰ দিশলৈ গতি কৰে। উত্তৰ দিব পাৰিলে ভাল আৰু নোৱাৰিলে নিৰ্যাতন। বহু সময়ত দৈহিক অত্যাচাৰ পৰ্যন্ত হয়গৈ। কেতিয়াবা কোনো শিক্ষা প্ৰতিষ্ঠানত অশ্লীল বিষয়ৰ ওপৰত লিখিত পৰীক্ষা পতাৰ কথা শুনা যায়। পৰীক্ষা দিব নোখোজা ছাত্ৰই অকথ্য শাৰীৰিক অত্যাচাৰ সহ্য কৰিব লগা হয়। বহুতে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি ক্ষুব্ধ হৈ পৰে। যন্ত্ৰণা আৰু আক্ৰোশত হৃদয় ফাটি পৰে। কিন্তু ইয়াৰ ফল আকৌ বেছি ভয়ংকৰহে। অত্যাচাৰ বাঢ়ি যায়, ৰেগিং কৰোতাসকল বেছি নিষ্ঠুৰ হৈ পৰে। ৰেগিঙৰ পৰিণতি কেতিয়াও ধনাত্মক নহয়। বহু ছাত্ৰই পঢ়া শুনা এৰি পলাই যোৱাৰ পথ বাছি লয়। কোনোবাই আত্মহত্যা কৰাৰ পথো বাছি ল'ব পাৰে। সহজ সৰল ছাত্ৰ যিকেইজন নিবিচাৰে সকলো অত্যাচাৰ সহ্য কৰে বা মানি লয়, তেওঁলোকো যে এনে কাৰ্যত সুখী এনে নহয়। কাৰণ তেওঁলোকে মূৰ পাতি লোৱা অত্যাচাৰৰ প্ৰতিশোধ পিছৰ চাম ছাত্ৰৰ ওপৰলৈ ল'বলৈ অপেক্ষা কৰি থাকে। যিহেতু পুৰণি চামৰ ওপৰত এনে প্ৰতিশোধ লোৱাটো অসম্ভৱ। কেতিয়াবা বিদ্যালয় কৰ্তৃপক্ষক নৱাগত ছাত্ৰৰ ৰেগিঙৰ অভিযোগ দিয়ে আৰু কৰ্তৃপক্ষই দোষীক শাস্তি প্ৰদান কৰিলে হৰতাল নাইবা প্ৰতিষ্ঠান সাময়িকভাৱে বন্ধ হৈ পৰা উদাহৰণো আছে। ৰেগিং নামৰ সামাজিক ব্যাধিৰ প্ৰতিকাৰৰ চেষ্টা শৈক্ষিক কৰ্তৃপক্ষই বহু সময় কৰা দেখা যায়। তদন্ত কমিটি অথবা নৱাগত ছাত্ৰক নতুন ছাত্ৰাবাসত ৰখা আদি শৈক্ষিক কৰ্তৃপক্ষই কৰিলেও ৰেগিং ৰোধ কৰাৰ দিশত কোনো শিক্ষানুষ্ঠানেই সফল হৈছে বুলি একে আশাৰে ক'ব নোৱাৰি। অৱশ্যে এটা কথা স্পষ্ট যে দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিলে হয়তো কিছু সফলতা পোৱা যাব। বিশেষকৈ ছাত্ৰ নেতাৰ লগত আলোচনা কৰি দোষী ছাত্ৰক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰিলে ৰেগিঙৰ প্ৰকোপ হয়তো কমিব। আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ, বিলাসিতা তথা ভোগবাদী যুগ। তথাপি মানৱীয় মূল্যবোধক বিসৰ্জন নিদি ইয়াক জাগ্ৰত কৰাহে উচিত। বৰ্তমানৰ ছাত্ৰই নতুনকৈ ভাবিবৰ হ'ল শিক্ষাৰ মূল্য কি। সেয়ে প্ৰথমে নিজক জানিব লাগিব আৰু নিজক জানিলেই ভাল বেয়া, ন্যায় অন্যায়ৰ পাৰ্থক্য নিৰ্ণয় কৰিব পৰা শক্তিৰ উন্মেষ ঘটিব।